Hello everyone, welcome to Gyanchila. So লৈছো আজি স্পোর্টস জিকে সুপার 30 MCQ আহিবলগিয়া এডিআরই এক্সামৰ কাৰণে যিখিনি স্পোর্টছৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সেইখিনি আমি আজি ভিডিঅ'টো ডিসকাস কৰিম তো টোটাল 30টা প্ৰশ্ন আমি ডিসকাস কৰিম আমাৰ কিমানটা আপোনালোকৰ শুদ্ধ হয় 30টাৰ ভিতৰত কমেন্ট সেকশনত কমেন্ট কৰিব আৰু যদিহে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা চেনেলটো সাবস্ক্ৰাইব কৰি থওক ভিডিঅ'ৰ আপডেটছ বিলাক সময়মতে পাই থাকিব So, প্ৰথম প্ৰশ্নটো আছে who has designed the trophy of FIFA Women World Cup? FIFA Women World Cup ট্ৰফিটো কোনে ডিজাইন কৰিছে? তো ইয়াতে অপচন আছে উইলিয়াম সাৱায়া, ফৰ্মিগা, মাৰ্টা এণ্ড শুনৱেন। তো এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ উইলিয়াম সাৱায়া। ওকে তাৰপিছত নেক্সট কুৱেশ্যনটো শচীন তেণ্ডুলকাৰ হিট হিজ 100th ইণ্টাৰনেশ্যনেল ক্ৰিকেট চেঞ্চুৰী এগেইনষ্ট হুইচ এমং দ্য ফলোয়িং টিম? শচীন তেণ্ডুলকাৰে তেখেতৰ যিটো 100 নম্বৰ চেঞ্চুৰীটো মাৰিছিলে 100th চেঞ্চুৰী যিটো কুবাইছিলে সেইটো কোনটো টিমৰ এগেইনষ্টত তেখেতে কৰিছিলে শ্ৰীলংকা বাংলাদেশ পাকিস্তান সাউথ আফ্ৰিকা আৰু শুদ্ধ উত্তৰ হ'ব অপচন বি বাংলাদেশ ওকে তাৰপিছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং গেমছ ৱেৰ প্ৰিভিয়াছলি কল্ড ব্ৰিটিছ এম্পায়াৰ গেমছ কোনটো গেমক কোৱা হৈছিলে ব্ৰিটিছ এম্পায়াৰ গেমছ বুলি ওকে তো ইয়াতে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি অপচন ডি কমনৱেলথ গেমছ কমনৱেলথ গেমছ কোৱা হৈছিলে ব্ৰিটিছ এম্পায়াৰ গেম বুলি ঠিক আছে এইটো কমনৱেলথ গেমছ বুলি কেতিয়া ঘোষণা কৰা হৈছিল 1978ত তাৰ আগলৈকে এইটো ব্ৰিটিছ এম্পায়াৰ গেমছ বুলি কোৱা হৈছিলে নেক্সট কুৱেশ্যন ইন দ্য কনটেক্সট অফ ইণ্ডিয়ান এৱাৰ্ডছ এণ্ড অনাৰ্ছ ইন স্পৰ্টছ হুইচ এমং দ্য ফলোয়িং ইজ গিভেন এজ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আমাৰ ইণ্ডিয়াত যিটো স্পৰ্টছৰ কাৰণে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হয় সেই এৱাৰ্ডটো কি হয় এটা আছে দ্ৰোণাচাৰ্য ভাৰত ৰত্ন ধ্যানচাঁদ অৰ্জুন বঁটা কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি যিটো ধ্যানচাঁদ খেল ৰত্ন বঁটা আছে এইটোক লাইফ টাইম এচিভমেণ্টৰ কাৰণে এইটো দিয়া হয় এইটো ৰিটায়াৰ হোৱাৰ পিছতহে দিয়া হয় ঠিক আছে দ্ৰোণাচাৰ্য এৱাৰ্ডটো কোচসকলক দিয়া হয় নেক্সট ৰাইডাৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট কিহৰ লগত জড়িত এই কাপটো ৰাইডাৰ কাপ পলো গল্ফ টেনিছ লন টেনিছ আৰু শুদ্ধ উত্তৰ হ'ব অপচন বি গল্ফৰ লগত জড়িত ৰাইডাৰ কাপ নেক্সট ইন হুইচ ইয়াৰ ইণ্ডিয়া ৱন ইটছ ফাৰ্ষ্ট ক্ৰিকেট ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ টাইটেল কিমান চনত ইণ্ডিয়াই প্ৰথম ক্ৰিকেট জিকিছিলে ৱৰ্ল্ড কাপ জিকিছিলে 1981 82 83 84 কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি 1983 নেক্সট কুৱেশ্যন নম্বৰ 7 হু ৱাজ দ্য ইণ্ডিয়ান ক্ৰিকেটাৰ হু টুক most wickets in 1983 cricket world cup in which India won its first cricket world cup champion title তো যেতিয়া যিখন 1983 যিখন ওয়ার্ল্ড কাপ হৈছিলে 1983 তাত সকলোতকৈ বেছি উইকেট কোনে পাইছিলে আমাৰ ভাৰতৰ কপিল দেৱ মদনলাল ৰজাৰ বিনি মহেন্দ্ৰ অমৰনাথ আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰজাৰ বিন্নি আৰু ৰজাৰ বিন্নি তেখেত বৰ্তমান কোন হয় তেখেত এটা ভাল পদত আছে কমেন্ট কৰক আপোনালোক কোন হয় ৰজাৰ বিন্নি এতিয়া বৰ্তমান ইন হুইচ ওয়ার্ল্ড কাপ ইণ্ডিয়া ওয়ান ইটস সেকেন্ড ক্ৰিকেট ওয়ার্ল্ড কাপ চেম্পিয়ন টাইটেল কেতিয়া ইণ্ডিয়া সেকেন্ড টাইম জিকিছিলে 1983 পিছত জিকিছিলে 2011 চনত ওকে তাৰপিছত হু গট দ্য মোষ্ট ৰানছ ইন দ্য ফাৰ্ষ্ট ওমেন্স ক্ৰিকেট ওয়ার্ল্ড কাপ হেল্ড ইন 1973 যিখন ওমেন ক্ৰিকেট ওয়াৰ্ল্ড কাপ হৈছিলে 1973 তাত সকলোতকৈ বেছি ৰান কৰা প্লেয়াৰ গৰাকী আছিলে কোন অপচন কেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি এনিথ বেকৱেল নেক্সট ইন হুইচ ক্ৰিকেট ওয়াৰ্ল্ড কাপ অষ্ট্ৰেলিয়া ৱন ইটছ ফাৰ্ষ্ট ক্ৰিকেট ওয়াৰ্ল্ড কাপ চেম্পিয়ন টাইটেল কোনটো ওয়াৰ্ল্ড কাপত অষ্ট্ৰেলিয়া প্ৰথমবাৰ ওয়াৰ্ল্ড কাপ টাইটেলটো পাইছিলে কিমান চনত আৰু ইয়াতে শুদ্ধ উত্তৰ ভিতৰত কি হ'ব ইয়াতে আছে 84 85 86 87 আৰু কাৰেক্ট হ'ব 1987 তাৰপিছত হুইচ স্পৰ্টছ কম্পিটিশ্যন ইজ ন'ন এজ ফ'ৰ নেশ্যনছ কাপ কোনটো কোৱা হয় ফ'ৰ নেশ্যন কাপ ফিল্ড হকী ৰলাৰ হকী বেণ্ডী আইচ হকী আৰু শুদ্ধ উত্তৰ অপচন ডি আইচ হকী কোৱা হয় ফ'ৰ নেশ্যন কাপ বুলি ঠিক আছে নেক্সট ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্ণামেণ্ট টুক প্লেচ কেতিয়া হৈছিলে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্ণামেণ্টটো কিমান চনত হৈছিলে আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন বি 1884 তাৰপিছত যোৱাৰ আগত আমাৰ যি দুখন ই বুক PDF আছে বহুত ইম্পৰ্টেণ্ট এই দুটা এতিয়ালৈ বহুত বেছি আমাৰ সহাৰি পাইছো দুটাৰ পৰা সবে ফিডবেক দিছে ভাল ভাল তো এইটোতে এতিয়ালৈকে যদি আপোনালোকে সংগ্ৰহ কৰা নাই লোৱা নাই তেতিয়াহ'লে লওক অধিক জানিবলৈ আমাক হোৱাটছএপ নম্বৰ স্ক্ৰীনত দি দিছো হোৱাটছএপ নম্বৰত যোগাযোগ কৰক আৰু দুইটা যদি আপোনালোকে একেলগত লয় তেতিয়াহ'লে এটা PDF ফ্ৰী পাব ওকে নেক্সট হোৱাট ইজ দ্য নেম অফ দ্য গ্ৰেণ্ড স্লেম টেনিছ টুৰ্ণামেণ্ট প্লেড অন গ্ৰাছ কোৰ্ট কি হয় যিটো টেনিছ টুৰ্ণামেণ্ট হয় এইখন টেনিছ টুৰ্ণামেণ্ট কিহত খেলা হয় কোৰ্টখন গ্ৰাছৰ হয় বনৰ হয় সেই টেনিছ টুৰ্ণামেণ্টখনৰ নাম কি হয়
তো ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন কেইটাৰ ভিতৰত যেটো উইম্বলডন চেম্পিয়নশ্বিপ আছে উইম্বলডন অপশ্যন সি উইম্বলডন চেম্পিয়নশ্বিপ আৰু এইটো সকলোতকৈ পুৰণি হয় টেনিছৰ ভিতৰত ওকে নেক্সট হুইচ কান্ট্ৰি বিকেম দ্য চেম্পিয়ন অফ দ্য ফাৰ্ষ্ট ফিফা ওমেন্স ফুটবল ৱৰ্ল্ড কাপ was held in 1991 যেটো প্ৰথমটো ফিফা ওমেন ৱৰ্ল্ড কাপ হৈছিলে 1991ত তাৰে চেম্পিয়ন কোন আছিলে জাৰ্মানী সুইডেন নৰৱে ইউএসএ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইউএসএ ওকে নেক্সট হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল বাস্কেটবল ফেডাৰেশ্যন ক'ত আছে ইণ্টাৰনেশ্যনেল বাস্কেটবল ফেডাৰেশ্যনৰ হেডকোৱাৰ্টাৰ আছে অপশ্যন ডি সুইজাৰলেণ্ডত আছে ঠিক আছে তাৰপিছত হুইচ স্পৰ্ট ইজ অলছ' ন'ন এজ পিং পং কোনটো খেলক পিং পং বুলি কোৱা হয় টেবল টেনিছ টেবল টেনিছ লুডো কাৰাটে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টেবল টেনিছ তাৰপিছত হোৱাট ইজ দ্য পজিশ্যন অফ ইণ্ডিয়া ইন দ্য 2022 কমনৱেলথ গেমছ যিটো 2022 কমনৱেলথ গেমছ হৈ গ'ল ক'ত হৈছিলে বিৰ্মিংহাম ওকে বাৰ্মিংহামত হৈছিলে তো তাত আমাৰ ইণ্ডিয়াৰ পজিশ্যন কিমান আছিল 3rd 4th 5th 7 আৰু ইণ্ডিয়াৰ পজিশ্যন আছিলে 4th ইণ্ডিয়া আছিলে 4 নম্বৰ পজিশ্যনত ওকে নেক্সট ইন হুইচ চিটি ইজ দ্য অৰুণ জেটলি ষ্টেডিয়াম লোকেটেড ক'ত আছে অৰুণ জেটলি ষ্টেডিয়ামখন আছে ক'ত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নিউ দিল্লীত আছে ৱেৰ ডিড দ্য স্পৰ্ট অফ ক্ৰিকেট অৰিজিনেট ক্ৰিকেটটো অৰিজিনেট ক'ত হৈছিলে ইণ্ডিয়া পাকিস্তান ইংলেণ্ড অষ্ট্ৰেলিয়া কি হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইংলেণ্ডত উবেৰ কাপ কিহৰ লগত জড়িত হয় উবেৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট বেডমিণ্টন টেনিছ টেবল টেনিছ গ'ল্ফ আৰু কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বেডমিণ্টন এইটো মহিলাৰ হয় ঠিক আছে উমেন বেডমিণ্টন এটা চেম্পিয়নশ্বিপ হয় এইটো ওকে হুইচ অফ দ্য ফলোইং স্পৰ্টছ ইজ ইণ্ডিয়ান স্পৰ্টছমেন ভৱানী দেৱী এছ'চিয়েটেড ভৱানী দেৱী এও কিহৰ লগত জড়িত হয় কোনটো স্পৰ্টছৰ লগত ৰলিং ফেন্সিং বক্সিং ৰেচলিং কাৰেক্ট এনচাৰ হ'ব ফেন্সিং ঠিক আছে ফেন্সিঙৰ লগত 5 কালাৰ ৰিংছ অফ দ্য অলিম্পিক ফ্লেগ ৰিপ্ৰেজেণ্ট অলিম্পিকৰ যিটো 5 কালাৰ যিটো 5টা ৰিং আছে সেইটো কি ৰিপ্ৰেজেণ্ট কৰে 5 প্লেনেট 5 অচিয়ান 5 কণ্টিনেণ্ট 5 কাউণ্ট্ৰি আৰু কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 5 কণ্টিনেণ্ট 5খন মহাদেশক বুজায় হুইচ প্লেয়াৰ ইজ অলছ' ন'ন এজ হাৰিয়ানা হাৰিকেন কাক কোৱা হয় হাৰিয়ানা হাৰিকেন বুলি কোৱা হয় কাক অপশ্যন ডি কপিল দেৱক কোৱা হয় হুইচ কালাৰ ৰিপ্ৰেজেণ্ট এছিয়া ইন দ্য অলিম্পিক ফ্লেগ যিটো অলিম্পিক ফ্লেগ আছে তাত আমাৰ এছিয়াক কোনটো ৰিঙে ৰিপ্ৰেজেণ্ট কৰে বা কোনটো কালাৰে ৰিপ্ৰেজেণ্ট কৰে ব্লেক গ্ৰীণ ৰেড য়েলো তো ইয়াতে এই 5টা যে আছে য়েলোটোৱে ৰিপ্ৰেজেণ্ট কৰে আমাৰ এছিয়াক ঠিক আছে আৰু বাকী কেইটা যিকেইটা আছে ব্লুটোৱে ৰিপ্ৰেজেণ্ট কৰে কাক ইউৰোপক য়েলোটো ক'লেও আমি এছিয়া ব্লেকটোৱে কৰে আফ্ৰিকা গ্ৰীণটোৱে কৰে অষ্ট্ৰেলিয়া আৰু ৰেডটোৱে কৰে আমেৰিকা ঠিক আছে নেক্সট কুৱেশ্যন ফাৰ্ষ্ট এছিয়ান গেমছ ৱেৰ হেল্ড ইন দ্য ইয়াৰ কেতিয়া হৈছিল প্ৰথমটো এছিয়ান গেমছ কিমান চনত হৈছিলে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1951 ফাৰ্ষ্ট কমনৱেলথ গেম ৱাজ হেল্ড ইন হুইচ কাণ্ট্ৰি প্ৰথম কমনৱেলথ গেম কোনখন দেশত হৈছিলে কেতিয়া হৈছিলে 1930 চনত আৰু তাৰ সেইখন হৈছিলে কানাডাৰ হেমিল্টনত হৈছিলে ওকে নেক্সট ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ৱেৰ হেল্ড ইন দ্য ইয়াৰ প্ৰথম মডাৰ্ণ অলিম্পিক গেম কেতিয়া হৈছিলে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1896 ক'ত গ্ৰীচ এথেন্সত হৈছিলে হাউ মেনি টাইমছ ডিড পেৰিছ হোষ্ট দ্য অলিম্পিক মষ্ট ইম্পৰ্টেণ্ট পেৰিছত এতিয়ালৈকে কিমানবাৰ অলিম্পিক হ'ল এইটো 2024 অলিম্পিকটোতো পেৰিছত হৈছেই তাৰ আগতে কিমানবাৰ হৈছে দুবাৰ হৈছে তো পেৰিছত এতিয়ালৈকে 3বাৰ হ'ল 3rd টাইম পেৰিছ এইবাৰ অলিম্পিক হোষ্ট কৰিছে Where is the headquarter of International Olympic Committee located? ক'ত আছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ হেডকোৱাৰ্টাৰটো আছে ক'ত ছুইজাৰলেণ্ড জেনেভা ৱাশ্বিংটন ডিচি পেৰিছ আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৱাশ্বিংটন ডিচি অ'কে নেক্সট কুৱেশ্যন ৱেৰ ডিড দ্য গেম অফ চেছ অৰিজিনেট দবা খেলৰ উৎপত্তি ক'ত হৈছিলে ইণ্ডিয়া পাৰ্চিয়া ইউৰোপ ইৰাণ আৰু শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ ইণ্ডিয়াত হৈছিলে দবা খেলৰ উৎপত্তি অ'কে তো আজিৰ ভিডিঅ'টোৰ কাৰণে 30টা প্ৰশ্ন উত্তৰ এইখিনি হয় কেনে পালে জনাব ভিডিঅ'টো আমাক কমেণ্ট ছেকশ্যনত আৰু কিমানটা শুদ্ধ হ'ল জনাবলৈ নাপাহৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'ৰ আপডেটছবিলাক সময়মতে পাই থাকিব অ'কে চ' টিল দেন কিপ লাৰ্নিং কিপ শ্বেয়াৰিং চি ইউ চুন